ভূমি, দাদা ভালে দিয়ক। তুমি কি বুলি ভাবিছা? মোতকে বেছি ভয় খুৱাব খুজিছিলা মানুহক, কিন্তু নোৱাৰিলা। ৰাতিপুৱা এবাৰ আহিছিলা, তাৰ পিছত আকৌ এবাৰ আহিছিলা, আকৌ ৰাতিও এবাৰ আহিছা। কি বুলি ভাবিছা নিজক? কেতিয়া দাদা? কেতিয়া? আজি পুৱা কোন আহিছিল? আকৌ ৰাতি কোন আহিছিল? দাদা মানে মই ভূমি, মোক নুবুজিবা তুমি। মই কিন্তু বহুত ওপৰৰ মাল দেই। নহয় দাদা, আপুনি ভুল বুজিছে দাদা। মোক বুজাবলৈ চেষ্টা নকৰিবা ভূমি। এই 2 মাহত দেখাই দিম মই কি বস্তু। কৰোণা কি বস্তু দেখাই দিম। দাদা নহয় মানে ভূমি, তুমি বানপানীকো কৈ দিবা। আৰু তুমি নিজেও ভালকে শুনি লোৱা। তুমি ৰাতিপুৱা আহিছা, আকৌ অলপ পিছত আহিছা, আকৌ ৰাতি আহিছা, কিন্তু মানুহক ভয় খুৱাব নোৱাৰিবা। কাৰণ মানুহৰ মনৰ পৰা তোমালোকৰ ভয়টো উঠাই দিম। মই কৰোণাই ভূমি, মই কৰোণাই। দাদা মইতো আহিয়ে থাকো, ইয়াত দোষ কি? ভূমি, তুমি ভালকে গম পোৱা পৃথিৱীত বৰ্তমান মই আছো। মই ৰাজ কৰিম মই। তুমি বানপানী একো কৰিব নোৱাৰা ভূমি। মানুহৰ একো কৰিব নোৱাৰা। মানুহৰ মনৰ পৰা তোমালোকৰ ভয় উঠুৱাই দিম মই ভূমি। তুমি চিনি পোৱা নাই, মই বহুত ওপৰৰ মাল ভূমি। আকৌ এবাৰ আহিলে তোমাৰ ভৰি ভাঙি দিম ভূমি। তোমাৰ ভৰি মই ভাঙি দিম। তুমি লাগিলে ৰেকৰ্ডিং কৰি লোৱা ভূমি। নহয় মানে দাদা, আপুনি ভুল বুজি আছে। নাই ভূমি, মই ভুল বুজা নাই। তুমি লাগিলে ৰেকৰ্ডিং কৰি লোৱা। আই ডোন্ট কেয়াৰ। মই লাষ্টত এটা কথাই কৈ ফোন ৰাখিম ভূমি। মই কিন্তু বহুত ওপৰৰ মাল।